रूपसिंह टेरम 4 मिनिट दिया আছে অধ্যক্ষ মহোদয় প্ৰথমতে মই এই 2022-23 সিটো বৰ্গত জনপ্ৰিয় যেটো বাজেটৰ প্ৰস্তুত কৰি দাখিল কৰাৰ কাৰণে মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে মই ক'ব বিচাৰোঁ ধন্যবাদ সূচক দিবলৈ বিচাৰোঁ বিশেষকৈ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ উন্নয়নৰ কাম কাজ কাৰণে সৰ্বমুঠ 28.45 crore প্ৰদান কৰাৰ কাৰণে মই মোৰ তৰফৰ পৰা মই অনেক ধন্যবাদ জ্ঞাপন কৰোঁ। উন্নয়নৰ কাম কাজ আমি অধিক আমি সোনকালে আমি দেখিব পাম বুলি মই আশা কৰিছোঁ। ইয়াৰ মাজতে এটা ধন্যবাদ সূচক দিবলৈ বিচাৰোঁ যে ওৱান হেড একাউণ্ট যেটো প্ৰযোগ কৰাৰ কাৰণে এইটো অতি সোনকালে আমাৰ কাম কৰাৰ সুযোগ পাম সেইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে আৰু ধন্যবাদ সূচক দিব বিচাৰোঁ যে আসাম আদৰ্শ উদ্যোগ গ্ৰাম যেটো গাঁও যেটো প্ৰস্তুত কৰা মোৰ সমষ্টিত দুটা যেটো বৰ্তমান চলি আছে কাম কাজ ভালেই চলি আছে আৰু আদৰ্শ গাঁও প্ৰয়োগ কৰিবলৈ আৰু বাকী আছে মোৰ কাৰণে মোৰ সমষ্টি যাতে যেন বস্তুটো আদৰ্শ গাঁওটো প্ৰয়োগ কৰে তাকে অনুৰোধ কৰিছোঁ। আৰু বেচিকেলি মোৰ সমষ্টি BOP 6টা আছে বেচিকেলি খোৱা পানীৰ আৰু লগতে আপোনাৰ ৰাস্তা ঘাট কৰিবলৈ বাকী আছে। এই বাজেট জৰিয়তে যাতে যেন এই উন্নয়নৰ কাম কাজ BOP আমি কৰিব পাৰিম সেইটো আশা কৰিছোঁ। আৰু লগতে অৰুণোদয় যেটো আঁচনিৰ সম্পৰ্কত যেটো হিতাধিকাৰীত যেটো প্ৰয়োগ কৰিছে আৰু ইয়াতে উল্লেখ কৰি আছে যে 6 লাখতকৈও অধিক অতিৰিক্ত দিয়া হ'ব বুলি সেইটো আমাৰ বেছিকৈ নোপোৱাৰ যেটো হিতাধিকাৰীসকলক আমি প্ৰয়োগ কৰিব পাৰিম। ইয়াৰ মাজতে এটা এই বাজেটৰ লগতে অনুৰোধ কৰিব বিচাৰোঁ যাৰ নেকি ইয়াত 46.5 মেগাৱাট যেটো বিজুলী যেটো প্ৰয়োগ কৰিবৰ চেষ্টা কৰিছিলে সেইটো তাত উল্লেখ কৰা আছে যে বৰপানী বুলি মই সেইটো নাও কৈছোঁ কিন্তু যিডোখৰ যেনেকি কামটো কৰিব সেইটোতো বৰপানী উল্লেখ কৰা নাই তাৰ কাৰ্বি লাংপি বুলিহে তাৰ নামকৰণ আছে সেইকাৰণে বৰপানীৰ সলনিত কাৰ্বি লাংপি কৰিলে মানুহবিলাক তাতে বেছি সন্তুষ্ট বুলি পাব। ইয়াৰ মাজতে এটা কথা মই অনুৰোধ কৰিব বিচাৰোঁ ইয়াত বাজেটত আমাৰ উল্লেখ কৰা আছে বেচিকেলি BTR অঞ্চলত 10টা যেটো কলেজৰ প্ৰভিন্সিয়েলাইজ ইয়াতে উল্লেখ কৰা আছে কিন্তু আশাও কৰিছোঁ যাতে যেন বস্তুটো এই কাৰ্বি আংলঙৰ ভিতৰত যেহেতু প্ৰভিন্সিয়েলাইজ কৰিবলৈ বহুত কলেজ আছে সেইকাৰণে যাতে যেন আমি সোনকালে চৰকাৰে সেইটো প্ৰভিন্সিয়েলাইজ কৰিবলৈ যাতে তাৰ ষ্টেপটো সোনকালে আমি চৰকাৰে লৈ যায়। ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰোঁ বিজুলী সম্পৰ্কত বেচিকেলি তাত বিজুলী সম্পৰ্কত এটা কৰিব লৈছিলোঁ বেচিকেলি পাহাৰৰ অঞ্চলত 3311 KB লাইন্স যেটো ছাবষ্টেচন ইয়াত বনাম বুলি কৈছিলে যাতে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং বেচিকেলি এই প্ৰকল্পটো যাতে বস্তুটো কাম কৰি যায় আৰু ইয়াৰ লগতে আমাৰ পশ্চিম কাৰ্বি আংলং যেটো বিদ্যুৎ সম্পৰ্কত ASB যেটো সেইটো হাওৰাঘাট ডিভিজনহে কিবা কৰি আছে অধীনত সেইকাৰণে সেইটো মই ডিমাণ্ড কৰিছোঁ যাতে পশ্চিম কাৰ্বি আংলং যাতে যেন ডিভিজন অফিচ যাতে স্থাপন কৰে সেইটো ক্ষেত্ৰত মই আপোনালোকক আজি এই বাজেট যোগেদি মই অনুৰোধ কৰিব বিচাৰোঁ। সেইকাৰণে মই ধন্যবাদ সূচক লগতে মই অনুৰোধ এই কথাখিনি কৈ মই মোৰ বক্তব্য সামৰিব। শ্ৰী কৌশিক ৰায়।